মিনিমাম আমাৰ 30,000 বহি হ'ব লগতে কিতাপ আছে ক্লাছমেটৰ বহি 70-80 টকা লাগে আমিতো 6টাকে পাৰ ষ্টুডেণ্টক দিওঁ সেই পৰিমাণটো ইমানেই বাঢ়ি গ'ল এতিয়া আমি যথেষ্ট ডাঙৰ ট্ৰাক লৈ যাব লাগিব প্ৰতিটো ক্লাছৰ কাৰণে আমি কিতাপ পত্ৰ সংগ্ৰহ কৰিছোঁ ইয়াত মানে আমাৰ চাগে 5 ভাগৰ এক অংশও নাই প্ৰায় 600 মান আমাৰ ইয়াৰ বুক আৰু টেষ্ট পেপাৰবিলাক মেট্ৰিকৰ কাৰণে প্ৰয়োজনীয় এই কুৱেশ্যন বেংকবিলাক তলৰ ক্লাছৰখিনিৰ কাৰণে গ্ৰামাৰ বা এনেকুৱা কিতাপবোৰৰ খুব প্ৰয়োজন খুব বেছি প্ৰয়োজনীয় অঞ্চলত তেওঁলোকে যোগাযোগ আপোনালোকৰ সৈতে কৰিব পাৰিব হয় মই বৰ্তমান উপস্থিত আছোঁ পাণবজাৰৰ পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এক প্ৰশংসনীয় পদক্ষেপ লৈছে যি সময়ত উজনি প্ৰলয়ংকাৰী বানে সকলো ধাহি মুহি নিছে শিৱসাগৰ চৰাইদেউ প্ৰায় তছনছ কৰি পেলাইছে যোৰহাট গোলাঘাট বানত আক্ৰান্ত হৈছে তাৰপিছত বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে খাদ্য সামগ্ৰী বিভিন্নজনে দিছে বিভিন্নজনে শিশুৰ উপযোগী সামগ্ৰী দিছে বিভিন্নজনে হয়তো ঔষধ পাতি যোগান ধৰিছে কিন্তু পাণবজাৰৰ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা আমাৰ সৈতে আছে তেওঁলোকে এক প্ৰশংসনীয় পদক্ষেপ লৈছে তেওঁলোকে বান আক্ৰান্ত অঞ্চলৰ যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকে অসংখ্য বহি কিতাপ সাজু কৰিছে যেহেতু এতিয়া পঢ়াৰ সময় শিক্ষাৰ্থী শৈক্ষিক জীৱনৰ যথেষ্ট গুৰুত্বপূৰ্ণ সময় সেই সময়ত বানে তেওঁলোকৰ সপোন শেষ কৰি দিছে গতিকে তেওঁলোকে শিক্ষাৰ্থীসকলৰ বাবে বহি কিতাপ সাজু কৰিছে আৰু ইয়াত ষ্টক কৰিছে বৰ্তমান সকলোৱে আৰু কিছুদিন পিছত তেওঁলোকে বিতৰণৰ বাবে যাব পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰ সমূহ বিষয়ববীয়া আমাৰ সৈতে আছে মই আপোনাক এই স্থললৈ স্বাগতম জনাইছোঁ কি পদক্ষেপ লৈছে আপোনালোকে যদি ভালকৈ কয় অকণ আগুৱাই আহক একচুৱেলি মানে আমি বহি মিনিমাম 20,000 আমি নিজাকৈ প্ৰিণ্ট কৰিছোঁ হয় লগতে আমাৰ আৰু পাণবজাৰৰে বিক্ৰেতা কিছুমানে বহি আমাক জমা দিছে মিনিমাম আমাৰ 30,000 বহি হ'ব লগতে কিতাপ আছে মানে বিভিন্ন মানে সৰু ক্লাছৰ পৰা ডাঙৰ ক্লাছলৈকে কিতাপ কিছুমান আমি মানে তাতে মানে বিতৰণ কৰিম হয় মানে বহি 30,000 খুব প্ৰয়োজনীয় কিন্তু বহি চব মিনিমাম আমি 6টাকে বহি ষ্টুডেণ্টক খোৱাৰ ব্যৱস্থা কৰিম প্ৰতিটো ষ্টুডেণ্টক 6টাকে বহি দিয়াৰ ব্যৱস্থা কৰিব খুব সুন্দৰ পদক্ষেপ লৈছে ইতিমধ্যে ষ্টক কৰিছে আপোনালোকে কৰিছোঁ সেয়া টোপোলা কিন্তু তেওঁলোকে বান্ধি আছে আমি ষ্টকটোলৈ গৈ থাকোঁ কথা পাতি থাকিম অলপ আহক আমাৰ সৈতে এয়া সকলো কিতাপ তেওঁলোকে এয়া সাজু কৰিছে এয়া দম কিতাপ তেওঁলোকে সাজু কৰিছে চৰকাৰে যিদৰে চৰকাৰী বিদ্যালয় শিক্ষাৰ্থীৰ বাবে নতুনকৈ পাঠ্যপুথি তেওঁলোকে যোগান ধৰাৰ প্ৰয়াস কৰিছে কিন্তু তেওঁলোকৰ উপযোগী যথেষ্ট কিতাপ ক্লাছ 8 ছ'চিয়েল ছায়েন্স প্ৰতিটো কক্ষৰ প্ৰতিটো শ্ৰেণীৰে কিতাপ তেওঁলোকে সাজু কৰিছে আমি মূলতঃ ইয়াতে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে এই ল'ৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকল বানপীড়িত হৈ আছে যাৰ কাৰণে অসুবিধা হৈছে কিতাপ পাতি বা বহিৰ যা যোগাৰ কৰাটো নিজৰ পাঠ্যপুথি হেৰি কৰাটো প্ৰতিটো ক্লাছৰ কাৰণে আমি কিতাপ পত্ৰ সংগ্ৰহ কৰিছোঁ আৰু এইটো আমাৰ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বেনাৰত হৈছে আৰু আমি নিজৰ মাজতেই এইখিনি দান বৰঙণিৰে নিজৰ মাজত মানে আমি বাহিৰৰ পৰা কোনো ধৰণৰ হেৰি কৰা নাই আৰু আমাৰ নিজৰ সকলো প্ৰকাশক বিক্ৰেতাই প্ৰকাশকসকলে স্কুলৰ কাৰণে প্ৰয়োজনীয় কিতাপবোৰ দিছে আৰু ইয়াত আপোনালোকে যিখিনি দেখা পাইছে আমাৰ আচলতে আগষ্টৰ 15 তাৰিখৰ পিছতহে বিতৰণৰ কাৰ্যসূচীটো হ'ব গতিকে ইয়াত মানে আমাৰ চাগে 5 ভাগৰ এক অংশও নাই আৰু যথেষ্ট বেছি আমি 20,000 বহি আকৌ প্ৰিণ্ট হৈ আছে আমাৰ ৰেডি হৈ আছে আৰু একেধৰণে প্ৰায় প্ৰতিটো ক্লাছৰ কাৰণে তাৰ ওপৰঞ্চি ধৰক যিখিনি ছাত্ৰ ছাত্ৰীয়ে অহা বছৰ মেট্ৰিক দিব হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকৰ সাধাৰণ জ্ঞানৰ কাৰণে হওক ইয়াৰ বুকৰ পৰা আৰম্ভ কৰি আপোনাৰ সাধাৰণ জ্ঞানৰ কিতাপ ডিক্সনাৰী এই প্ৰতি গ্ৰামাৰবিলাক সৰু ক্লাছৰ পৰা ওপৰ ক্লাছলৈকে এই সকলো ধৰণৰ আচলতে প্ৰতিটো পাব্লিকেশ্যনে নিজৰ কিতাপবোৰ তেওঁলোকে বিক্ৰী কৰি আহিছে আৰু এইটো ক্ষেত্ৰত আমি এটাই কথা কৈছিলোঁ সকলোকে যে আমি ব্যৱসায় কৰি আছোঁ এইটোতো আমি কৰিবই লাগিব কিন্তু একে সময়তে যিখিনি দুৰ্যোগ পীড়িত আমাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ওচৰত থিয় দিয়াটো আমাৰ নৈতিক দায়িত্ব আৰু এইটো আমি দায়িত্ব বুলি ভাবিয়ে এই কামটো কৰি আছোঁ খুব সুন্দৰ আৰু মোক সুধিব মন গৈছে তাত ধৰক বহু শিক্ষাৰ্থী আছে যি ধৰক এণ্ট্ৰেঞ্চ দিব বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব তেওঁলোকৰ সকলো সপোন শেষ হৈ গৈছে যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিতাপৰ প্ৰয়োজন হয় যদি আপোনালোকৰ ওচৰলৈ আহে নিশ্চয় সহায় কৰিব নিশ্চয় আৰু সেইটো আমি কৰিম কি প্ৰায় এতিয়ালৈকে আমি খবৰ পোৱা মতে প্ৰায় 600 মান আমাৰ ইয়াৰ বুক যিখন আমাৰ অসমৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰয়োজন হয় ইয়াৰ বুক যিখন আমাৰ অসমীয়া ইয়াৰ বুক সেই অসমীয়া ইয়াৰ বুক প্ৰায় 600 মান কপি আমাৰ পাব্লিচাৰসকলে সাজু কৰিছে সেইবোৰ কিতাপ আহিবলৈকে আছে আৰু টেষ্ট পেপাৰবিলাক মেট্ৰিকৰ কাৰণে প্ৰয়োজনীয় এই কুৱেশ্যন বেংকবিলাক যিবোৰ 10-12ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজনীয় এইবিলাক লগতে তলৰ ক্লাছৰখিনিৰ কাৰণে গ্ৰামাৰ বা এনেকুৱা কিতাপবোৰৰ খুব প্ৰয়োজন আৰু তাতকৈ মানে জৰুৰী কথাটো হ'ল আমাৰ আনকি অসমীয়া মিডিয়াম স্কুলবিলাকতো মানে কি হৈছে এতিয়া কোৰ্চবিলাক চেঞ্জ হৈ আছে নতুন বস্তু আহি আছে আমি কি কৰিছোঁ বহু পাব্লিকেশ্যনৰ অসমৰ বাহিৰৰ বহু পাব্লিকেশ্যনৰো ইংলিছৰ যিবোৰ ৰেফাৰেঞ্চ বুকবিলাক সেই ৰেফাৰেঞ্চ বুকবিলাকো আমি সকলোৰে সহযোগত জমা কৰিব পাৰিছোঁ গতিকে আমি ভাবোঁ যে
এয়া এনেকুৱা নহয় যে এইখিনিৰে সকলো ছাত্ৰ ছাত্ৰীৰ চাহিদাটো পূৰণ হ'ব, কিন্তু অন্ততঃ আমি ভাবোঁ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াৰ দ্বাৰা উপকৃত হ'ব। খুব সুন্দৰ, তেওঁলোকে এটা ভাল পদক্ষেপ লৈছে, ভাল কামবোৰ ভাল বুলি ক'বলৈ ভাল লাগে। আৰু শিক্ষাৰ্থীসকলক আমি অনুৰোধ জনাইছোঁ, যিসকল বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থী, পাণবজাৰৰ পুথি বিক্ৰেতা সংস্থাই যি বিশেষ পদক্ষেপ লৈছে আপোনালোকে সহযোগিতা কৰক। যাৰ আচলতে প্ৰয়োজন আছে, হয়, খুব বেছি প্ৰয়োজনীয় অঞ্চলত, হয়, তেওঁলোকে যোগাযোগ আপোনালোকৰ সৈতে কৰিব পাৰিব। হয় হয় নিশ্চয়। আৰু স্কুলৰ শিক্ষকসকলে, আমি বহুত স্কুলৰ লগত যোগাযোগ কৰিছোঁ, বহুত স্কুলৰ এতিয়াও এনেকুৱা অৱস্থা হৈ আছে যে তাত এতিয়াও ধৰক ক্লাছ বহাৰটো অৱস্থাটো নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত বহু সংখ্যক শিক্ষকৰ লগতো আমি যোগাযোগ কৰিছোঁ, নাজিৰা, শিৱসাগৰ, সোণাৰীৰ, যে তেওঁলোকৰ তাত আমি স্কুল কিছুমানত বা কিছুমান শিক্ষকৰ তাতে আমি বেছ কিছু পৰিমাণে বহি কিতাপ এইখিনি যোগান ধৰিম, আৰু যাতে স্কুলবিলাক নিয়মীয়াভাৱে আৰম্ভ হ'লে তেতিয়া ছাত্ৰ ছাত্ৰীৰ হাতত পৰে। আৰু য'ত য'ত সুবিধা হয় আমি ইয়াৰ পৰা আচলতে ভাবিছোঁ, আমি প্ৰথমতে ভাবিছিলোঁ যে ইমান বেছি নহ'ব, কিন্তু আপুনি জানে আমাৰ মানুহখিনিৰ আৰু আমাৰ প্ৰভাৱ বিক্ৰেতাসকলৰ ইমান সঁহাৰি পাইছোঁ। আমি যেনেকৈ প্ৰথমতে ভাবিছিলোঁ যে অলপ যিখিনি পাৰোঁ আমি সেইখিনি, কিন্তু সেই পৰিমাণটো ইমানেই বাঢ়ি গ'ল, এতিয়া আমি যথেষ্ট ডাঙৰ ট্ৰাক লৈ যাব লাগিব কিতাপ আৰু বহি লৈ। আন এজন ব্যৱসায়ী আছে, আপোনালোকৰ এই মনলৈ ধাৰণাটো কিয় আহিল যে আমি কিতাপ আৰু বহি লৈ তালৈ যাম? নহয় মানে চাওক, আমিতো দেখিলোঁ প্ৰলয়ংকাৰী বানৰ যি মানে প্ৰভাৱ, আৰু সদায় দেখি আমাৰ ইমান বেয়া লাগিছে যে তাত মানে কিবা এটা সহায় কৰিলে ভাল লাগে। আমি আলোচনা কৰিলোঁ সকলোৰে লগত, তাৰপিছত দেখিলোঁ যে আৰু আমি অলৰেডি খবৰ পালোঁৱেই যে খোৱা লোৱা সামগ্ৰী বা অন্য সামগ্ৰী, এই ধৰণৰ সামগ্ৰী তাত দিয়া মানুহৰ অভাৱ বা পাইছে যথেষ্ট পৰিমাণে, কিন্তু কিতাপ বহি বা এই ধৰণৰ কথা এটা অহা নাই মনলৈ। আৰু আমি যিহেতু কিতাপ বহীৰ লগত থাকোঁ, আমি ভাবিলোঁ যে আমি অন্য কথা নাপাতোঁ, আমি অকল কিতাপ বা বহি যদি দিব পাৰোঁ, মানে যিহেতু তেওঁলোকৰ ইমান দিনীয়া পুৰণা এটা সঞ্চয় বা ইমান দিনৰ পৰা তেওঁলোকে সঞ্চয় কৰি ৰাখিছে, কোনোবাই লাইব্ৰেৰী বনাইছে নিজাকৈ, কোনোবাই পঢ়া শুনাৰ কাৰণে কিতাপ যোগাৰ কৰিছে, সেই আটাইবিলাক উটি ভাহি গৈছে। সেই স্থলত আমি যদি কিতাপ বা বহি অলপ দিওঁ, তেনেহ'লে ল'ৰা ছোৱালীখিনিৰ কামত আহিব। আৰু এইটো একেবাৰে অবিচ্ছেদ্য অংগ, পঢ়া শুনাটো কৰিবই লাগিব। আৰু যিখিনি মানুহে পঢ়া শুনা কৰাবৰ কাৰণে ল'ৰা ছোৱালীখিনিক মানে আগবঢ়াব লাগিব, তেওঁলোকক কিবা সহায় লাগিব। গতিকে সেই সহায়খিনি ভাবিলোঁ আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি সহায় কৰি যাম। গতিকে শিক্ষাৰ্থীসকলে নিশ্চয় উজনিত বানত আক্ৰান্ত শিক্ষাৰ্থীসকলে পঢ়াৰ বাবে চিন্তা কৰিব নালাগে, আপোনালোকে তেনেকুৱা এটা চিন্তা কৰিছে। আমি এইটো ভাবিছোঁ, কোনো মানে আমি সকলোকেতো নোৱাৰোঁ, যিমানখিনি পাৰোঁ, যিখিনি ক্ষতিগ্ৰস্ত হৈছে সঁচাকৈ আমি তেওঁলোকক যিখিনি লাগে কিতাপ পত্ৰ বহি আৰু কলমো ভাবিছোঁ, বা যিখিনি সামগ্ৰী লাগে পঢ়াৰ সেইখিনি আমি যোগান ধৰিম। মানে 15 আগষ্টৰ পিছতে আমি যাম বুলি ভাবিছোঁ। হয়, আৰু এখন এখন বহীটো যথেষ্ট মূল্যও আছে তাত, তেওঁলোকে যদি ক্ৰয় কৰিব লগা হয়। 100% আপোনাৰ ক্লাছমেটৰ বহি 70-80 টকা লাগে, আমিতো 6টাকৈ পাৰ ষ্টুডেণ্টক দিওঁ। যিমানখিনি আমি জোৰাব পাৰোঁ, সঁচাকৈ ক্ষতিগ্ৰস্ত হৈছে। মানে পাৰ ষ্টুডেণ্টক 6টাকৈ বহি কিতাপ, যিটো ইয়াৰ বুকৰ পৰা আদি কৰি টেষ্ট পেপাৰ আদি কৰি বাকী আউট বুকো থাকিব কিছুমান, সেইবিলাকো আমি দিম। গতিকে সেই শিক্ষাৰ্থীসকলক আপোনালোকে কওক যে তেওঁলোকে পঢ়াৰ বাবে অন্ততঃ চিন্তা কৰিব নালাগে। কোনো মানে ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ বাবে চিন্তা কৰিব নালাগে। আমি সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাৰ ফালৰ পৰাই 15 আগষ্টৰ পিছত আমি নাজিৰা বা সোণাৰীত গৈ আছোঁ, যিখিনি সঁচাকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ ফালৰ পৰা আমি মানে বিনামূলীয়াভাৱে যোগান ধৰিম। খুব সুন্দৰ, মই আপোনালোকৰ মহৎ কাৰ্য শলাগ লৈছোঁ। আপোনালোকে এইদৰে ভাল ভাল কাম কৰি যাওক।